এটা নলবাৰীৰ যিটো বেলশৰ আছে, বেলশৰত যিটো বিল্বেশ্বৰ মন্দিৰ, তো তালৈকে আহিছোঁ মন্দিৰটো আপোনালোকক দেখুৱাম বুলি। তো চাই থাকিব ভিডিঅ'টো। ইয়াৰে এই মন্দিৰটোৰ মানে এটা বস্তু খুব ভাল লাগে যে ইয়াৰে পৰিৱেশটো সম্পূৰ্ণ ঠাণ্ডা আৰু ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এটা। গোটেই পৰিৱেশটো খুব আহি কিবা মনটো খুব ভাল লাগি যায় ইয়াতে। যদি আপোনালোকৰ গোটেই কিবা আহি ধুনীয়াকৈ ইয়াতে অলপ ফ্ৰেছ হ'ব পাৰে ইয়াতে আহি, আৰু পৰিৱেশটো খুব ঠাণ্ডা পৰিৱেশ, খুব ধুনীয়া পৰিৱেশ। তো সেইকাৰণে মই কওঁ যে আহিব আপোনালোকে ইয়াতে, আৰু আহি কিনে ইয়াতে দেৱালয়খন একবাৰ দৰ্শন কৰি যাব। এই পুখুৰীটো বহুত ডাঙৰ, বহুতখিনি ঠাই আছে, বহুত ডাঙৰ পুখুৰী, আৰু ইয়াতে মাছ আপোনালোকে পাৰতে দেখা পাইছে, এইবিলাক গোটেই মাছ ভৰ্তি হৈ আছে। এতিয়া আপোনালোকে দেখা পাইছেনে নাই মই ধৰিব পৰা নাই, কিন্তু কেমেৰাত চাগে ধৰা নিদিব পাৰে পানীটোৰ কাৰণে, কিন্তু এনেই যদি চোৱা যায় ইয়াতে বহুত মাছ ভৰ্তি হৈ আছে, আৰু ইয়াতে যাতে ইমান আছে আৰু বাকী মাজৰ ফালে কিমান থাকিব পাৰে। তো চাব, সেইখিনি চাব লগা বস্তু, সেইকাৰণে আহিব ইয়াতে, পুখুৰীটো এবাৰ চাই যাব, বিল্বেশ্বৰ দেৱালয়ৰ। তো আপোনালোকক মই পুখুৰীটো দেখুৱালোঁ। তো এতিয়া ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইয়াতে সমাপ্ত কৰোঁ, যাওঁ ইয়াৰ পৰা। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে পালে? যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এনেকুৱা ভাল ভাল ভিডিঅ' আৰু আনি আছোঁ মই, এই চেনেলটোতে পাব, ধুনীয়া ধুনীয়া ভিডিঅ' পাব। তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।